হাই এভৰিৱান, মই এটা গৰৈ মাছৰ পোৰা পিটিকা বনাব লৈছোঁ। তেন্তে চাই থাকক ভিডিঅ'টো। এয়া মই গেছটো জ্বলাই ল'লোঁ আৰু মাছটো মই ধুনীয়াকৈ পুৰি আছোঁ। আৰু মাছটো মই মাজে মাজে হিলাই আছোঁ যাতে গোটেই মাছটো ধুনীয়াকৈ সিজি যায়। এয়া দেখিছেনে? মাছটো সিজা হৈ গৈছে, মই এতিয়া নমাই লৈছোঁ আৰু এখন প্লেটত মই গোটেই মাছটো চাফা কৰি লৈছোঁ। আৰু মাছটো কাইটখিনি মই আঁতৰাই লৈছোঁ। এয়া মই ধনিয়া অলপমান কাটি লৈছোঁ আৰু এফালে মই ৰচুন তেল অকণমান গৰম কৰি লৈছোঁ। ৰচুন তেলটো কিন্তু খাবলৈ বহুতেই ভাল হয়, আপোনালোকে বনাই চাবচোন। এয়া মোৰ হৈ গৈছে, দুটামান কেঁচা জলকীয়া দি দিছোঁ। অলপমান নেমু ৰস দি দিব। এয়া মোৰ মাছৰ পিটিকা ৰেডি। কেনেকুৱা লাগিলে বাৰু ভিডিঅ'টো কমেণ্ট কৰি জনাবচোন। যদি ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব।